আমাৰ মাজত কিন্তু কামৰ কোনো ভাগ বতৰা নাই দেই। ময়ো কেতিয়াবা মানুহজনৰ কাম কৰিব লগা হয় আৰু মানুহজনেও কেতিয়াবা মোৰ কামত সহায় কৰি দিয়ে। কিছু লোকে ক'বও পাৰে হয়তো এই মতা মানুহৰ কাম কৰি থাকে, এই মাইকী মানুহজনী কামখিনি মতা মানুহজনে কৰি থাকে, তেনেকৈ ক'বও পাৰে। কিন্তু আমাৰ মাজত সেইবিলাক নাই। আমি সকলোৱে সকলোবোৰ কাম কৰি ভাল পাওঁ। যিহেতু আমি খেতি কৰা মানুহ, সেইকাৰণে বাৰীখন আমাৰ, গতিকে আমি সকলোৱে মিলিজুলি কাম কৰিব লাগিব। আৰু অকলে মানুহজনৰ ওপৰতে মই আশা কৰি থাকিলেও নহ'ব, বা মই কেতিয়াবা মোৰ ঘৰুৱা কাম নোৱাৰিলে কেতিয়াবা মানুহজনেও কৰি মেলি দিয়ে। আৰু আমি সেই তেনেকৈ আমি ঘৰখন ধুনীয়াকৈ চলাই মেলি আহি আছোঁ আজিলৈকে। আৰু আজি মানে ৰাতিপুৱাতে মানুহ এজন আহিলে চব্জি নিবৰ কাৰণে, আৰু মানুহজনে বাৰীৰ পৰা বডি ছিঙি আনিলে। লগতে মই গোল নেমু কেইটামান ছিঙি আনিলোগৈ, মানুহজনে জুখি মেলি দিলে। আৰু লগতে জিকা অলপ আছিলে, বৰ ধুনীয়া ধুনীয়া জিকা, সেইখিনি মানুহজনে ছিঙি মেলি জোখ মাখ কৰি দি পঠালে। এইফালে গাহৰি আজি আমাৰ দানাও শেষ হৈ গ'ল, মানুহজনে কচুকেইডাল কাটি আনি মোক জুই চুই লগাব দিলে। আৰু সেই মই বনাই থাকোঁ মানে মানুহজনে ইফালে আহিলে পুলি পচাই থৈছিলে। যিহেতু আমাৰ খেতিটো অকণমান শেষ হ'বলৈ হৈছে, আগৰ গছখিনি মৰিছে, জিকা গছখিনি, তথাপিও অলপ জিকা লাগি আছে। নতুনকৈ পিছতীয়াকৈ যোনখিনি লগাইছিলে, এইখিনি গছবিলাক পুৰণা হৈ যোৱাৰ কাৰণে গছখিনি মৰি মেলি একেবাৰে শেষ হৈ গৈছে। এইখিনিও এতিয়া আঁতৰাই মেলি ইয়াতে নতুনকৈ পুলি ৰুব লাগিব। কবি পুলি, লাই পুলি আদি পচাই থৈছে মানুহজনে। আৰু মই এইফালে দানাখিনি বনাই দিলোঁ, মানুহজনে এতিয়া জুই চুই উলিয়াই অকণমান ৰেডি কৰি দিলে। আৰু আজি মানে মোৰ গঁৰালটো সৰাত অকণমান আজি দেৰি হৈ গ'ল জানেনে, যিহেতু মই স্কুল যাব লগা হ'ল বেটাক লৈ, সেইকাৰণে। আৰু মানে বেটা যিহেতু সৰু হৈ আছে, অকণমান স্কুলত এৰি থৈ আহিবলৈ বেয়া, সেইকাৰণে লগতেই লৈয়ে আহোঁ। আৰু আহোঁতে অকণমান দেৰি হৈ যায়। লগতে আজি মোৰ ফুলৰ টাবকেইটা বহুত লেতেৰা হৈ গ'ল, আৰু মই মানে ফুলৰ টাবখিনি মাটিতে থৈ দিওঁ জানেনে। ওপৰত থ'লে মানে যিহেতু বৰষুণৰ পানীটো পাই থাকিলে বেছি ভাল হয়, সেইকাৰণে মই তলতে ৰাখি থওঁ। সেইকাৰণে মানে বোকা পৰি একেবাৰে বহুত বেছি লেতেৰা হৈ যায়। আৰু আজি মানে ৰাতি বৰষুণ দিলে, সেইকাৰণে অকণমান চোতালখন বোকা হোৱাৰ লগতে আৰু গঁৰালটো বহুত বেছি লেতেৰা হৈ যায়। মানে ছাগলীকেইজনী বৰ লেতেৰা কৰে, আৰু সেইকাৰণে মই ভালকৈ চাফা কৰি লৈছোঁ। যিহেতু চাংখনৰ তলত পৰে যে, সেইকাৰণে অকণমান সাৰিবলৈ অসুবিধা হয়, বহি বহি সাৰিব লগা হয়। তেনেকৈয়ে মই গঁৰালটো ভালকৈ চাফা কৰি মেলি ল'লোঁ। আৰু এতিয়া মানে আৰু বহুত বেছি কাম আছে, আৰু পেট পূজা কৰাই নাই, পেট পূজাৰ কাৰণে আকৌ কৰিব লাগিব। সেইকাৰণে গঁৰালটো চাফা কৰি ল'লোঁ। মানুহজনক ক'লোঁ কেমেৰাটো ধৰি মেলি দিলে। আৰু এতিয়া হৈ গ'ল মোৰ গঁৰালটো চাফা কৰি, এইখিনি পেলাই ল'ব লাগিব ভালকৈ। আৰু ইফালে বেটাই দেখিছেনে, ওচৰৰ ভণ্টিজনী আহিলে, একেবাৰে তাকো কাৰ্টুনটোত বহাই খেলাইছে। আৰু ইফালে ৰঙালাও এটাকে কাটি ল'লোঁ বনাবলৈ। আৰু ঠাণ্ডা বতৰ কৰিলে কেতিয়াবা ৰঙালাও চব্জি খায়ো ভাল লাগে নহয়নে। আৰু ৰঙালাওটো খাই ভাল লাগে, তাতকৈ বেছি কিন্তু গুটিকেইটা খাই বেছি ভাল লাগে। আৰু ৰঙালাওটো ইমান বেছি ধুনীয়া, চাওকচোন, খাবলৈ যে বহুত বেছি সোৱাদ হ'ব। আৰু তেনেকৈ মই ধুনীয়াকৈ বনাই মেলি ৰেডি কৰি ল'লোঁ। আৰু ৰাতিলৈ মানে আজি নাঙল ধোৱা খাম বুলি ভাবিছোঁ। কি জানেনে, বৰা চাউলৰ পিঠাটো আমি কলপাতত বান্ধি মেলি ইয়াত সিজাই মেলি ৰাতিকৈ খাম বুলি এতিয়া মই ধুনীয়াকৈ যোগাৰ কৰি ল'লোঁ। আৰু এতিয়া ধুনীয়াকৈ বনাই মেলি লৈছোঁ। বহুত বেছি বনোৱা নাই, কিন্তু কম পৰিমাণতে বনাইছোঁ, সকলোৱে এটা এটা খাম বুলি। আজি ভিডিঅ'টো তেনেহ'লে ইমানত